আপোনালোক সকলোকে পুনৰবাৰ মোৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ। এতিয়া আমৰ বতৰ সকলো ফালে আম ওলাইছে আৰু এতিয়া যিহেতু অকমান গুটি ধৰিব ধৰিছে আমবিলাকত এনেকুৱা সময়তে আচাৰকণ বনাই ৰাখিব ভাল হয়। আৰু মইনো কেনেদৰে আমৰ আচাৰ বনাওঁ আৰু কেনেদৰে বছৰ বছৰ ধৰি সংৰক্ষণ কৰি ৰাখোঁ আজি আপোনালোকক দেখুৱাই যাম। যদি ভাল পায় ভিডিঅ'টো লাইক এটা কৰি দিব, শ্বেয়াৰ কৰিব আৰু প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব যাতে আগলৈ আৰু ভাল ভাল ভিডিঅ' আপোনালোকক দি যাব পাৰোঁ। আৰু যিহেতু আমি সৰু ইউটিউবাৰ আপোনালোকৰ মৰমকণ আশা কৰোঁ। আৰু এয়া সম্পূৰ্ণ যোগাৰ কৰি লৈছোঁ, এতিয়া বহি লৈছোঁ আৰু আমৰ টুকুৰাখিনি কৰি গৈছোঁ। আৰু মই অকণমান ডাঙৰ ডাঙৰকৈ টুকুৰাবোৰ কৰি ৰাখোঁ যাতে ৰ'দত দিয়াৰ পিছত অকণমান টুকুৰাবোৰ সৰু হৈ গ'লেও যাতে আচাৰকণ পিছত দেখিবলৈ ভাল হয়। আপোনালোকে আপোনালোকৰ জোখমতে টুকুৰাখিনি কৰি ল'ব। আৰু যিবিলাক গুটি আছে সেইখিনি আমি পেলাই দিছোঁ আৰু এইখিনি ধুনীয়াকৈ কাটি মেলি এটা শুকান পাত্ৰত আমি লৈ ল'ম। এয়া গুটিবোৰ দেখিছেনে, এইবোৰ আঁতৰাই পেলাইছোঁ। আপোনালোকেও কেনেদৰে আমৰ আচাৰ বনাই পাৰিলে কমেণ্টত জনাবচোন। মই এনেদৰে কোনো ধৰণৰ ভিনেগাৰ বা প্ৰিজাৰ্ভেটিভ ব্যৱহাৰ নকৰাকৈয়ে এনেদৰে আমৰ আচাৰ বনাওঁ। মই আচলতে যিকোনো টেঙা আচাৰ বনালে কোনো ধৰণৰ ভিনেগাৰ বা অন্য প্ৰিজাৰ্ভেটিভ মই ব্যৱহাৰ নকৰোঁ। এনেদৰে মোৰ বছৰ বছৰ ধৰি আমৰ আচাৰে হওক অন্য আচাৰে হওক সংৰক্ষণ হৈ থাকে। গতিকে আপোনালোকেও চাই যাওকচোন মইনো কেনেদৰে আচাৰখন বনাইছোঁ। এয়া এটা শুকান পাত্ৰ ল'লোঁ, মই এটা সৰু প্লাষ্টিকৰ এয়া বাল্টি লৈছোঁ, তাতে এতিয়া আমৰ টুকুৰাখিনি দি ল'ম। এটা কথা সদায় মনত ৰাখিব, যিকোনো আচাৰ বনাওঁতে যাতে কোনো কাৰণতে যাতে একটোপাল পানী যাতে মিহলি নহয়, নহ'লে আপোনালোকৰ কষ্ট, আপোনালোকৰ আচাৰ সম্পূৰ্ণ নষ্ট হৈ যাব। এইটো কথা মই বাৰে বাৰে ক'ম। আৰু এয়া এতিয়া গোটেই আমৰ টুকুৰাখিনি মই পাত্ৰটোত লৈ ল'ম আৰু এটা ৰাতিৰ কাৰণে এইখিনি নিমখত দি ৰাখি দিম আমি। এইখিনি প্ৰথম দিনাৰ কাম। আৰু এয়া মই নিমখ লৈছোঁ, এতিয়া নিমখখিনি ইয়াত দি যাম। এতিয়া আমি অলপ বেছি পৰিমাণে নিমখ ইয়াত দিম যাতে গোটেই আমখিনিয়ে নিমখটো পায় আৰু নিমখখিনি যাতে সোমাই যায় আমৰ টুকুৰাবিলাকত। আপোনালোকে আপোনালোকৰ পৰিমাণ মতে দিব। আৰু যদি ভাবে পিছত নিমখ কম হোৱা যেন পায় তেতিয়াহ'লে পিছতো অলপ নিমখ মিহলি কৰিব পাৰিব। এয়া মই নিমখত দি লৈছোঁ আৰু এইখিনি এটা ৰাতিৰ কাৰণে আমি ৰাখি দিম ধুনীয়াকৈ। এতিয়া এইখিনি ষ্টেপ কৰাৰ পিছত আমাৰ নেক্সট ষ্টেপ আহিব আমাৰ পিছৰ দিনা কাম। এয়া আপোনালোকক দেখুৱাই দিছোঁ আৰু এয়া আহি গ'ল আমাৰ পিছৰ দিনাখন। এয়া দেখিছে নিমখখিনি সম্পূৰ্ণ পানী ওলাইছে আৰু ইয়াৰ পৰা এতিয়া আমি আমৰ টুকুৰাখিনি উলিয়াই লৈছোঁ এটা পাত্ৰত। এয়া উলিয়াই লৈছোঁ চাওকচোন। এতিয়া ধুনীয়াকৈ ইয়াতে হালধি মিহলি কৰিম। কিছুমানে ৰঙা জলকীয়া গুড়ি এইখিনি সময়তে মিহলি কৰি দিয়ে, মই কিন্তু ৰঙা জলকীয়া গুড়ি তেনেকৈ আচাৰত ব্যৱহাৰ নকৰোঁ, কিন্তু কেতিয়াবা মন গ'লে অকণমান ৰংটোৰ কাৰণে অকণমান মিহলি কৰি দিওঁ। আৰু এইখিনি এতিয়া লৈছোঁ, এয়া হালধি মিহলি কৰিছোঁ ধুনীয়াকৈ। এইখিনি গোটেই আমখিনিত লাগি যোৱাকৈ সানি ল'ম। তাৰপিছতে এটা প্ৰখৰ ৰ'দটো আচলতে এটা দিনতেই আমখিনি শুকাই যাব পৰা হ'লে বেছি ভাল হয়। খুব চোকা ৰ'দ, খুব প্ৰখৰ হ'লে ভাল হয়। আৰু এয়া এতিয়া এখন ডলাত পেপাৰ এখন পাৰি এনেদৰে আমৰ টুকুৰাখিনি মেলি দিম। আৰু এইটো মোৰ 1.5 বছৰীয়া ল'ৰা, কামৰ আগভাগ তাৰহে বেছি। মই ক'ৰবাতেই থাকোঁ, কিবা এটা কৰিব ল'লে তাৰহে কাম বেছি হয়। জানেই সৰু ল'ৰা ছোৱালী থাকিলে কি হয়। গতিকে সিও আহিছে মাকক সহায় কৰি দিবলৈ। আৰু এয়া আমৰ টুকুৰাখিনি মেলি দিলোঁ। তাৰ মাত ফুটাই নাই, যেনে তেনে অলপ অলপ ফুটিছে আৰু কাম বেছি তাৰহে। আৰু এয়া চাওকচোন, আবেলি সময়ত দেখুৱাইছোঁ আমৰ টুকুৰাখিনি কি ধুনীয়াকৈ শুকাই গৈছে। এটা ৰ'দতে মোৰ শুকাই গ'ল। আৰু যদি ৰ'দটো কোমল হয় আপোনালোকক 2টামান ৰ'দ লাগিব। এতিয়া লৈছোঁ মছলা, এয়া গোটা জিৰা, কাল জিৰা, আজৱাইন অকণমান, এয়া মিঠি গুটি আৰু অলপ লৈছোঁ চফ গুটি। এইখিনি গোটেইখিনি এখন শুকান কেৰাহীত অকণমান ড্ৰাই ৰোষ্ট কৰি ল'ম। এয়া কেৰাহীখন পাতি দিছোঁ, মছলাখিনি দি দিছোঁ। আৰু বহুতে বগা সৰিয়হ আচাৰত দি ভাল পায়, কিছুমানে বেছি পৰিমাণে দিয়ে বগা সৰিয়হটো। ময়ো অকণমান বগা সৰিয়হ ইয়াতে যোগ কৰিম, কিন্তু কম পৰিমাণে যোগ কৰিম। আৰু সৰিয়হখিনিও ইয়াৰ লগতে অকণমান ড্ৰাই ৰোষ্ট কৰি ল'ম। তাৰপিছতে এখন প্লেটত উলিয়াই ৰাখিম। এইখিনি হৈছে সৰিয়হখিনি, এইখিনিও ইয়াতে মিহলি কৰি দিলোঁ এয়া। আৰু এইখিনি অকণমান ড্ৰাই ৰোষ্ট কৰি এখন প্লেটত অকণমান ঠাণ্ডা হ'বলৈ উলিয়াই ৰাখিম। আৰু তাৰপিছতে মিক্সিত অকণমান গুড়ি হোৱাকৈ, একদম ফাইন পাউডাৰ কৰি নেপেলাওঁ। এয়া দেখিছেনে, অকণমান গোটা গোটা ভাৱ থাকোঁতে মছলাখিনি উলিয়াই লৈছোঁ। এনেদৰে আমৰ আচাৰকণে হওক যিকোনো আচাৰে হওক এনেদৰে খাই ভাল লাগে। এতিয়া মই কেৰাহীখনত এয়া তেল গৰম হ'বলৈ ৰাখি দিছোঁ, গেছটো জ্বলাই ৰাখিছোঁ। আৰু কেইটামান জলকীয়া, ঘৰুৱা জলকীয়া খুব জ্বলা, গতিকে 3টা লৈছোঁ যাতে আচাৰখিনি অকণমান জ্বলা জ্বলা ভাৱ এটা আহে। তেনেদৰে ভাল লাগে জ্বলা জ্বলা ভাৱ এটা থাকিলে। এতিয়া তেলো কিন্তু মই খুব কম পৰিমাণে ব্যৱহাৰ কৰিছোঁ, পিছত যদি প্ৰয়োজন বোধ কৰোঁ আকৌ যোগ কৰিব পাৰিম তেল। এতিয়া এয়া মছলাখিনি দি লৈ
এতিয়া আমৰ টুকুৰাখিনি ইয়াতে দি দিলোঁ আৰু আপোনালোকক দেখুৱাব থাকি গ'ল মই অকণমান ৰঙা জলকীয়া গুড়ি যিটো জ্বলা নাথাকে সেইটো ৰঙা জলকীয়া গুড়ি অকণমান মিহলি কৰিছোঁ তেলতে এতিয়াও চাওকচোন অকণমান কম হোৱা যেন লাগিছে ৰঙা জলকীয়া গুড়ি পিছত মন গ'লে অকণমান যোগ কৰি দিম এতিয়া মই গেছটো একদম লো ফ্লেমত অকণমান সময় জ্বলাই ৰাখিছোঁ যাতে ক'ৰবাত যদি অকণমানো আমখিনি কিবা পানীৰ ভাৱ এটা থাকি গৈছিলে সেইখিনিও যাতে নোহোৱা হৈ যায় এয়া মই অকণমান কাশ্মীৰী ৰেড চিলি পাউডাৰ অকণমান আৰু মিহলি কৰি দিছোঁ ৰংটো ধুনীয়া হ'বৰ কাৰণে এইটো একেবাৰে অপচনেল হয় আপোনালোকে মিহলি নকৰিলেও চলিব আৰু যিহেতু ঘৰুৱা আচাৰ হয় ঘৰুৱা আচাৰ আচলতে জলকীয়া গুড়ি মিহলি নকৰাকৈ থাকিব পাৰিলেতো বেছিয়ে ভাল আমাৰ হেল্থৰ কাৰণে ৰঙা জলকীয়া গুড়িটোনো ক'ত ভাল তথাপি অকণমান দেখিবলৈ ভাল হোৱাকৈ মই মিহলি কৰিলোঁ এইখিনি আমাৰ আচাৰ তৈয়াৰ হৈ গ'ল এয়া আপোনালোকৰ লগত ফটোখন শ্বেয়াৰ কৰিছোঁ কেনেকুৱা পাইছে ভিডিঅ'টো প্লিজ জনাব কমেণ্ট কৰি আৰু যেতিয়া আচাৰখিনি ঠাণ্ডা হ'ব তেতিয়া এটা কাঁচৰ পাত্ৰত ধুনীয়াকৈ বন্ধ কৰি থৈ দিম এইখিনি আচাৰখিনি মই ঠাণ্ডা হ'বলৈ ৰাখিছোঁ এতিয়া এয়া ঠাণ্ডা হোৱাৰ পিছত মই দুটা কাঁচৰ পাত্ৰত এনেদৰে ধুনীয়াকৈ বন্ধ কৰি ৰাখিছোঁ গতিকে ভিডিঅ'টো যদি ভাল পালে প্লিজ কমেণ্টত জনাবলৈ নাপাহৰিব আজিলৈ আহিছোঁ পুনৰ নতুন ভিডিঅ'লৈ আকৌ আহিম